সাবস্ক্ৰাইব কৰিব আপিল ৰহমান ইউটিউব চেনেলটোক আৰু ভিডিঅ'টো লাইক কৰি দিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি পঢ়িম ক্লাছ 6ৰ যিটো সমাজ বিজ্ঞানৰ পাঠ নং 21 আছে, চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ। এইটো অধ্যায়ৰ আমি যি প্ৰশ্ন দি আছে প্ৰশ্নকেইটা সমাধান কৰিম। তোমালোকৰ পেজ নম্বৰ 164ত দিয়া আছে ওপৰত অনুশীলনী। অনুশীলনীৰ আমি আটাইকেইটা প্ৰশ্ন সমাধান কৰিম। অনুশীলনীত যি 1 নম্বৰ দিছে উত্তৰ লিখা, ইয়াৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। অনুশীলনী 1 নম্বৰৰ বিলাক দিছে যে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে চৰকাৰ বুলিলে কি বুজা? আমি উত্তৰ কৰিম যে দেশ এখন পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বলে। তাৰপিছত খ নম্বৰ প্ৰশ্ন দিছে যে তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে 3টা বাক্য লিখা। উত্তৰ কৰিম এনেদৰে যে দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱা 3টা হ'ল 1 নম্বৰ যে সুলভ মূল্যত খাদ্য যোগান ব্যৱস্থা কৰা, 2 নম্বৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে চেষ্টা চলোৱা, আৰু 3 নম্বৰ বিদ্যুৎ যোগান ধৰা। তাৰপিছত গ নম্বৰ প্ৰশ্ন যে আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে? আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ কৰিম যে আমাৰ দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছে। তাৰপিছত লিখিম যে আমাৰ গণতন্ত্ৰৰ 3টা বৈশিষ্ট্য হ'ল 1 নম্বৰ যে গণতন্ত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়, আৰু 2 নম্বৰ যে 18 বছৰৰ ওপৰৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকে ভোটদান কৰিব পাৰে, চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে বা অংশগ্ৰহণ কৰে। 3 নম্বৰ যে নিৰ্বাচিত প্ৰতিনিধিসকল জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত 1 ঘ নম্বৰ প্ৰশ্ন যে ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা। উত্তৰ কৰিম যে ৰাজতন্ত্ৰ থকা দেশ হৈছে ইংলেণ্ড আৰু সমাজতন্ত্ৰ থকা দেশ চীন। তাৰপিছত 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে? উত্তৰ কৰিম 18 বছৰ বয়সৰ পিছত। খ নম্বৰ যে এক নায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে? আমি উত্তৰ কৰিম যে এক নায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব নোৱাৰে। 3 নম্বৰ প্ৰশ্নবিলাক দিছে যে পাৰ্থক্য লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ এই দুটাৰ মাজত পাৰ্থক্য লিখিব লাগে। গতিকে উত্তৰ কৰিম যে ৰাজতন্ত্ৰত ৰজাই দেশৰ শাসন কাৰ্য পৰিচালনা কৰে, আনহাতে গণতন্ত্ৰত জনগণে নিৰ্বাচিত কৰি দিয়া প্ৰতিনিধিৰ দ্বাৰা দেশ পৰিচালিত হয়, অৰ্থাৎ ইয়াত জনসাধাৰণেই শাসনৰ মূল। আৰু খ নম্বৰ দিছে যে এক নায়কত্ববাদ আৰু সমাজতন্ত্ৰ। গতিকে উত্তৰ কৰিম যে এক নায়কত্ববাদ এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। ইয়াত জনসাধাৰণে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে, সকলো কঠোৰ নীতি নিয়মৰ মাজত থাকিবলগীয়া হয়। আৰু সমাজতন্ত্ৰত ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন কৰিবলৈ বিচৰা হয়, ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থক অধিক গুৰুত্ব দিয়া হয়, দেশৰ চৰকাৰে উৎপাদন ব্যৱস্থা নিয়ন্ত্ৰণ কৰে, আৰ্থ-সামাজিক ন্যায় প্ৰতিষ্ঠাত গুৰুত্ব দিয়া হয়। এতিয়া 4 নম্বৰ প্ৰশ্নবিলাক দিছে যে শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ক নম্বৰ প্ৰশ্ন দিছে যে চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে, গতিকে এইটো অশুদ্ধ। তাৰপিছত খ নম্বৰ যে আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে, গতিকে এইটো শুদ্ধ। তাৰপিছত গ নম্বৰ যে গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ মাজত পাৰ্থক্য নাই, গতিকে এইটো অশুদ্ধ। আৰু ঘ নম্বৰ যে গণতন্ত্ৰত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, গতিকে এইটো শুদ্ধ। ঙ নম্বৰ যে গণতন্ত্ৰত পুৰুষ মহিলাৰ ভোটাৰ মূল্য সমান, গতিকে এইটো শুদ্ধ। এতিয়া 5 নম্বৰ প্ৰশ্নটো দিছে যে নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে? সঠিক বাকচত ৰাইট চিন দিয়া। 1 নম্বৰটো আমাক দিছে, অৰ্থাৎ ক নম্বৰটো দিছে যে চৰকাৰে কৃষকসকলৰ বাবে বিনামূলীয়া বীজ আৰু সাৰ যোগান ধৰিছে, এইটো কেন্দ্ৰীয় চৰকাৰ নে ৰাজ্যিক চৰকাৰ? গতিকে এইটো ৰাজ্যিক চৰকাৰ হৈ যাব, ৰাইট চিন। তাৰপিছত খ নম্বৰ যে চৰকাৰৰ ৰেল মন্ত্ৰালয়ে তিনিচুকীয়া আৰু দিল্লীৰ মাজত
নতুনকৈ ৰেলগাড়ী সংযোগ ব্যৱস্থা কৰিছে গতিকে এইটো ৰাজ্যিক চৰকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰ গতিকে এইটো হৈ যাব কেন্দ্ৰীয় চৰকাৰ গ নম্বৰ যে চৰকাৰে পাকিস্তান চৰকাৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে এইটো কেন্দ্ৰীয় নে ৰাজ্যিক চৰকাৰ হ'ব সো গতিকে এইটো হৈ যাব আমাৰ কেন্দ্ৰীয় চৰকাৰ ক নম্বৰ যে ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে খ নম্বৰটো হৈ যাব অসম চৰকাৰ কৈছে গতিকে ৰাজ্যিক আৰু নম্বৰটো দিছে চৰকাৰে নতুনকৈ 2000 টকীয়া নোটৰ প্ৰচলন কৰিছে গতিকে এইটো চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কৰিছে গতিকে কেন্দ্ৰীয় চৰকাৰ হৈ ৰাইট ঠিক আছে সো আমি নেক্সট ভিডিও তোমালোকৰ যদি নেক্সট চেপ্টাৰ আছে পাৰ্ট নং 22 গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ এইটো আমি নেক্সট ভিডিওত কৰিম তো তোমালোকে এইটো ভিডিও পাবৰ কাৰণে তোমালোকে ইউটিউবত এনেদৰে সাৰ্চ কৰিবা যে CLASS ক্লাস 6 SOCIAL social science SCIENC science chapter CHAPTR chapter 22 দিবা ঠিক আছে chapter 22 লিখিবা আহি যাব মোৰে ভিডিও আহিব বা কাৰ ভিডিও আহে হক আপোনালোকে চাব এনেকৈ সব বিলাক সলিউশন এনেকৈ সার্চ কৰিলে হৈ যাব ঠিক আছে ইউটিউবত এনেকৈ সার্চ কৰিবা যে ক্লাস 6 সোশিয়াল সায়েন্স চ্যাপ্টার 22 এইটো চ্যাপ্টার আহি যাব সো এইখিনি বাই বাই টেক কেয়ার